ফ্ৰেণ্ডছ, সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালেই আছে। মই আজি লৈ আহিছোঁ ছট পূজাৰ ভিডিঅ'। অকণমান লেট হৈ গ'ল মোৰ দিয়াটো, তেতিয়াও ভাবিছোঁ দি দিওঁ, আপোনালোকে অকণমান চাই লওক আমাৰ এইডোখৰ কেনেকুৱা পূজা হয়। भोजन कैसे करा सकते हैं যেহেতু দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ছট পূজা সকলো ভক্তকে প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যেহেতু ইতিমধ্যে আমাৰ তিতাবৰ সন্মানীয় বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আহি এই মণ্ডপত উপস্থিত হৈছেহি। ভাস্কৰজ্যোতি বৰুৱা ভক্তসকলক উদ্দেশ্যি দুআষাৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিব। ध्यान दे पांचाल नंदिनी तुम व्रतों में उत्तम व्रत मैं बता रहा हूँ, तो सुनो। कन्या ने निषेध পদক্ষে ইয়াত সমবেত হোৱা সকলো সমাজক বিগত নিৰ্বাচনত তেখেতসকলৰ যি বহুমূলীয়া ভোট দি মোক জয়যুক্ত কৰিলে, তেখেতসকলৰ জনপ্ৰতিনিধি হৈ তিতাবৰত অসমৰ বিধানসভাৰ মজিয়াত দুআষাৰ আমাৰ যি দাবী তাক উত্থাপন কৰাৰ যি সুবিধা মোক দিলে, তাৰ বাবে সমস্ত ভক্তবৃন্দক আৰু ইয়াৰ স্থানীয় ৰাইজক তেখেতসকলৰ বহুমূলীয়া ভোটৰ বাবে মই মোৰ আন্তৰিক কৃতজ্ঞতা ধন্যবাদ আৰু সেৱা জনাইছোঁ। আজি এই যি আমাৰ বিহাৰ ৰাজ্যৰ যি বিহাৰী সম্প্ৰদায় যিসকলে ইতিমধ্যে আমাৰ এই প্ৰদেশৰ জনগণৰ লগত তেওঁলোকে সমৰ্থিত হৈছে, সকলো হিন্দীভাষী বিহাৰী ৰাইজক, অসমবাসী তিতাবৰবাসী বিহাৰী ৰাইজক মই সূৰ্য দেৱতাৰ যি আপোনালোকে ছট পৰব পালন কৰে তাৰ বাবে মই আপোনালোকক সকলোকে শুভকামনা মই যাচিছোঁ। সকলোৰে মংগল হওক। বিশেষভাৱে যিহেতু মই আপোনালোকৰ জনপ্ৰতিনিধি হৈ নিৰ্বাচিত হৈছোঁ আৰু মই জন্মৰ পৰাই দেখিছোঁ এই যি আপোনালোকে ছট পূজা পালন কৰে, এই ক্ষেত্ৰত এটা সুন্দৰকৈ ছট পূজা পালন কৰিবৰ কাৰণে মই আমাৰ যি পৰিচালনা সমিতি আছে, এই পৰিচালনা সমিতিক মই এটা লক্ষ্য দিবলৈ মই আপোনালোকক মই অনুৰোধ জনাইছোঁ। আপোনালোকে মোক এটা লক্ষ্য দিয়ক, আমি সূৰ্য মন্দিৰ বনাব পাৰোঁ, আমি এই ছট পূজাস্থলীৰ প্ৰাংগণ তাত আমি সুন্দৰভাৱে আমি ইয়াক বনাব পাৰোঁ, তেনেকুৱা এটা নক্সা মই আপোনালোকক দিবৰ বাবে অনুৰোধ জনালোঁ। আৰু নিজৰ ব্যক্তিগতভাৱেও মই আপোনালোকক সহযোগ কৰিম, ৰাইজেও সহযোগ কৰক আৰু
মই কি পাৰোঁ মই আনি পেলাই এই প্ৰকল্পটো অহা 2 বছৰ লাগক 3 বছৰ লাগক মই মোৰ নিজৰ কাৰ্যকালৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিম বুলি আপোনালোকক মই বিশেষ আৰু মই এই উৎসৱৰ সময়ত মই আপোনালোকক একো ক'বলৈ মই নাযাওঁ যিহেতু মই আপোনালোকৰ সেৱা কৰিবৰ বাবে কিতাপৰ বাকী সেৱা কৰিবৰ বাবে আৰু এই সেৱা মই সত্যত থাকি সতত থাকি ধৰ্মৰ পন্থা অৱলম্বন কৰি মই আপোনালোকৰ সেৱা আগবঢ়াই যাওঁ তাৰ কাৰণে মই আপোনালোকৰ সদায় সমৰ্থন বিচাৰিছোঁ যিসকলে তেওঁলোকৰ ওপৰত কিবা এই কিতাপৰৰ উন্নয়নৰ কাৰণে কিবা বা সমাজৰ কিবা উন্নয়নৰ কিবা কথা থাকে তেওঁলোকে মোৰ ওচৰলৈ আহি এই বিষয়ে ব্যক্ত কৰিব পাৰে আৰু তেওঁলোকৰ সকলো অনুৰোধ মই চেষ্টা কৰিবলৈ মই সম্পূৰ্ণ কৰিবলৈ মই চেষ্টা কৰিম বিশেষ আৰু মই অন্য আৰু এতিয়া আপোনালোকক একো প্ৰতিশ্ৰুতি যোৱাৰ মই নিদিওঁ একো কথাই ক'লোঁ ছট পূজাৰ যি মণ্ডপস্থলী ইয়াত এটা সুন্দৰ মন্দিৰ হওক আৰু এই জাগাডোখৰৰ উন্নয়নৰ বাবে মই আপোনালোকক ইয়াৰ বাবে মই আপোনালোকৰ বনাই দিয়ক এইখিনিকে কৈ সকলো ধৰ্মৰ ৰাইজলৈ মই মোৰ শুভকামনা যাচি মোৰ এই ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰা হ'ল আৰু ইতিমধ্যে এই যি পূজাস্থলী আছে পূজাৰ এটা সুন্দৰ মন্দিৰ নিৰ্মাণৰ বাবে ব্যৱস্থা কৰি দিব বুলি কৈছে ইতিমধ্যে সন্মানীয় ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াই আৰু ইয়াৰ নক্সা দিবলৈ কোৱা হৈছে শাসনত থকা অৱস্থাতে কাৰ্যকালত থকা অৱস্থাতে ইয়াত সুন্দৰ এটা মন্দিৰ নিৰ্মাণ আমাৰ ঘৰৰ ওচৰতে ছট পূজা হয় বেছি দূৰত নহয় অলপ আগতেই সেইকাৰণে মই অলপ ভিডিঅ' কৰিছোঁ আপোনালোকক দেখাই দিছোঁ কেনেকুৱা লাগিলে আপোনালোকক মোক কমেণ্ট কৰি জনাব আশা কৰিছোঁ আপোনালোক ভালেই লাগিব আৰু মই ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই